हेलो गाइस की खबर আপোনালোকৰ পিছে মই বহুত দিন ভিডিও দিব পৰা নাই গতিকে ক্ষমা কৰিব আৰু মোৰ কিছুমান বেমাৰ হৈ আছে সেইকাৰণে মই ভিডিও আপলোড কৰিব পৰা নাই গতিকে আজিৰ পৰা আৰু ভিডিও দি থাকিম আপোনালোকে মোৰ ভিডিও পাই থাকিব আৰু পিছে মাজে মাজে মই ব্লগ ভিডিও দি থাকিম আপোনালোকে বেয়া নাপাব যদি ভাল লাগে তে লাইক কমেন্ট কৰিব যদি বেয়া লাগে তে নকৰিব এতিয়া পিছে মই বেলেগ একো কৰি থকা নাই এনে কাম চাম কৰি কিনে বহি আছো বাহিৰতে পিছে ইয়াতে বহুত গৰম মানে মই অসমত নাই কিন্তু মই চেন্নাই যে আছে চেন্নাই অন্ধ্ৰ প্ৰদেশত আছো মই ইমান গৰম মানে ইয়াতে কি কম বতাহ ছটা একো নাই চাওকচোন বতাহ ছটা একো নাই মই আনকি গাছ গছনি কাষতো আছো কিন্তু বতাহ অলপো দিয়া নাই কি কৰিম আৰু ইমান গৰম পিছে বেছি নেদেখাও আৰু মই আপোনালোকক মই এনেই আছো আৰু এনেকে কি কৰিম আৰু অকলে হাজবেণ্ড আহি পোৱা নাই আহিব হ'ব আৰু ডিউটিৰ পৰা পিছে মোৰ হাজবেণ্ডকো দেখাম এদিন আপোনালোকক ভিডিঅ'বোৰ ভাল লাগে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব কাৰণ মোৰ বহুত সাবস্ক্ৰাইব কম আৰু মোৰ বহুত সপোন আছে যে মোৰ ইউটিউব চেনেলটো আগবাঢ়ি নিব কাৰণে বহুত ইচ্ছা আছে গতিকে আপোনালোকে প্লিজ মোক সাপোৰ্ট কৰিব যাতে মই আগবাঢ়ি যাব পাৰো আৰু আপোনালোকক কি ভিডিঅ' লাগে মোক কমেন্ট কৰি কৈ দিব মই যি ভিডিঅ' লাগে সেই ভিডিঅ' বনাই দিব চেষ্টা কৰিম পিছে মোক প্লিজ সাপোৰ্ট কৰিব আপোনালোকে যাতে মই আগবাঢ়ি যাব পাৰো আৰু যাতে মোৰ সপোনটো পূৰণ হয় গতিকে যোনবিলাকে নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব নাপাহৰিব লাইক কৰিব বহুতে পাহৰে দেই কিন্তু লাইক কৰিব নাপাহৰিব লাইকটো কৰি দিব পিছে এতিয়ালৈকে এৰো আৰু মই কালিলৈ আপোনালোকক নতুন ভিডিঅ' দি আছো এতিয়ালৈকে বাই